চাওক এতিয়া আমাৰ ইংলিছমেন মানুহ আহিছে, তেখেত হ'ল আমাৰ জলজীৱন মিছনৰ এটা বঢ়িয়া ইঞ্জিনিয়াৰ আছিল, আমেৰিকাত বসবাস কৰিছে। আমেৰিকাৰ পানী ভাল, সেইকাৰণে সব মানুহ গোড়া। আমি চাইছে না, আমি আলকাত্ৰা বৰণৰ হৈছো। পানীৰ একমাত্ৰ দোষ পানীৰ ওপৰলৈতো কলা বৰা বনাব, কিন্তু আপুনি কওক পানীৰ সম্বন্ধে কি ক'ব? Actually, the feet of water was to feed into 5,000 hour. তাৰমানে তেখেত কৈ আছে আপোনালোকৰ যিমান বেমাৰ আছে সেইটো পানীৰ পৰাহে সৃষ্টি হয়। কথাটো বুজি পাইছে? পানী যদি ভাল নহয় আপনার বেমার হবই, তেখেতে কৈ আছে। কথা বুঝি পাইছে না? পানীত আমার আয়রন থাকে, আয়রন থাকার পিছত চাওক যেতিয়া আমার কৈ আছে যে যেতিয়া আমার কিডনিটো জাম হৈ যায়, জাম হওয়ার পিছত যেতিয়া আমি পেশাব কৰিব যাওঁ, পেশাব কৰিব যায় ভাই কোটাকুটি কৰিলেও কিন্তু পেশাব নয়, ও কয়া কত ডকরা ডুকরি হয় না Yes, yes. ভাই? কিসের মধ্যে হয় ওই কথাটা কমাইছে। তাহলে পানি কি করিলে আমি ভাল পাম? Actually, the coffee things that the past, they seem to find a second routine or engineer part. তারপরে তেখেত কৈ আছে এইটো এটা মেচিন, ইহঁতৰ এই মেচিনটো দি মানে ইয়াতে পানীটো দিব, পানী দিয়াৰ পিছত কৈছে মিনিমাম 80-70% ওপৰত পানীটো ভাল হ'ব লাগিব, তেতিয়াহে মানুহৰ বেমাৰ নহয়। আৰু আৰ্ছেনিক যুক্ত পানী থাকিলে সেই পানী খালে মানুহ বেমাৰ হ'ব, স্কিনৰ বেমাৰ হ'ব। Actually, 15 or past that is 3 to 1, 3 to 7, Yeah. 5 to 5, 29 to 5 to 5. তাৰমানে তেখেত কি কৈ আছে জানা? তেখেত কৈ আছে যে আমাৰ পানীৰ পৰিমাণটো যিটো আমি দিম, ইয়াত 80-90% পানী যদি ভাল নহয়, হয় না? কথা ভালকৈ শুনক, পানী ভাল নহলে কিন্তু বেমাৰ হ'ব। আপোনালোকে সতৰ্ক হৈ থাকক। এতিয়া জলজীৱন মিছন দিছে, প্ৰতি ঘৰে ঘৰে এতিয়া জলজীৱনৰ মিছন আছে, পানীটো ভাল পাব, সেই পানী খাওক। আপোনালোকে এই টিউব কলৰ পানী যদি আইৰণযুক্ত পানী থাকে, যিকোনো বেমাৰ আপনার ফার্স্ট লিভার খতম হৈ যাব। আৰু যদি পানী ঠিক নহয় আপনার যিকোনো বেমার হ'ব, পানী ঠিক হলে লিভার ঠিক হ'ব, লিভার ঠিক হলে আপনার ব্লাড ঠিক হ'ব, ব্লাড ঠিক হলে আপনার মগজু ঠিক হ'ব, আৰু মগজু ঠিক হলে চুলি সব ঠিক থাকিব, আৰু স্বাস্থ্য ভাল থাকিব। আৰু যদি আপনার পানী ঠিক নহয়, সব বেমারের উৎস পানির পৰা হয়। I'm go and Stephen to pass. আচ্ছা দেখি অল্প আমার পানীটো চাব। I know that to talk. হ্যাঁ ইয়াস না না চলবে, এটি চলবে। দেখাবে পানি, দেখাবে পানি, দেখাবে থাকছি। না না বঢ়িয়া। ঠিক। Yes. Looking for bar. Looking for. This wine. Yes. Yes. ভাই পানি টেস্ট হৈ আছে, পানি কিন্তু জলজীৱন মিছনে দিছে, পানি কিন্তু আপোনালোকে লাইনৰ পানীটো খাব। ওকে না? ইয়েস। যাক পানী ভাল পাইছে, এটা হাত চাপৰি হ'ব লাগে। পানী ভাল হৈছে ভাই, সকলে পানী ভাল পাইছে। আমাৰ কেমেৰা পাৰ্চন দেখাব, এই ইঞ্জিনৰ তলত আমি নামাব লাগিব। শুনক স্যার, এতিয়া যি হল পানী, কিন্তু এইটো আমাৰ কথাটো হল আমি যদিও ধেমালি কৰিছো ভালকৈ শুনিব, আৰু হাত চাপৰি এটা দিব ইঞ্জিনত চাৰ কাৰণে। কওক পানী কেনেকুৱা খাব লাগে? It's pink copper right. It's a piece of us are hydro water. Right. তাৰমানে চাইল্ডৰ কাৰণে, শিশুৰ কাৰণে পানী যদি আপোনাৰ উপযুক্ত পানী নহয়, আপোনালোকে বেমাৰত পৰিব। কাইণ্ডলি সকলো মানুহে আজিৰ পৰা ঘৰত যাব, আৰু এই টিপ কলত যিটো জলজীৱন মিছনৰ কাম আমাৰ মোদী চৰকাৰে দিছে, প্ৰতি ঘৰে ঘৰে পানী, সেই জলজীৱন, সেই পানীটো যদি আইৰণযুক্ত নহয়, আপনার চেহারা পাতি সব ভাল হৈ যাব, মন মগজু ঠিক হ'ব। এতিয়া এই যে সংসাৰত যে হাইকা দিয়া লাগে, ঝগড়া যে লাগে, কি কারণে জানে? পানির কারণে। কারণ চাওক পানী যদি আইৰণযুক্ত খায়, তার পায়খানা পেশাব ক্লিয়ার নহয়, পায়খানা নহলে গ্যাস হ'ব, গ্যাস হলে তার হাৰ্টৰ বেমাৰ, হাৰ্টৰ বেমাৰ হলে তার খং বাঢ়িব, খং বাঢ়িলে তিৰিৰ লগত মাৰপিট হয় ভাই, ঘৰত হাইকা দিয়া হৈ যায়। গতিকে আজিৰ পৰা পানী খাব নহয়, ভাল পানী, সকলে কয় ভাল পানী খাব। তো ঘৰত যাই কব পানী ফিল্টার যুক্ত খাওক, আৰু আর্সেনিক মুক্ত খাওক, আর্সেনিক মুক্ত খাওক পানী। আমাৰ চৰকাৰে দিছে, সেই পানী আপোনালোকে খাই থাকক, আৰু স্বাস্থ্য সুস্বাস্থ্য কৰি ৰাখক, বেলেগ পানী নাখাব। কাৰণ আমাৰ ইয়াতে বানপানী হৈ থাকে, টিপ কলটো কেতিয়াবা ডুবি যায়, ডুবি গলে মলা ময়দমা যা আছে, পেশাব পায়খানা সব একসাথ হয়, এই নলা দমনৰ পানী আমাৰ এই পানীত সোমাই যায়। আমি তো এইটো গম নাপাওঁ, আমি নলা দমনৰ পানী খাওঁ, এই পানী খোৱাৰ কাৰণে আজি আমি বেমাৰত পৰিছো, হয় নে নহয় কথাটো? ৰাইট। Yes. তা আমি সকলে একগোট হৈ পানীৰ কাৰণে আমি আজিৰ পৰা আমি এটা ভালকৈ লাগি যাম। ঘৰত প্ৰতি ঘৰ মানুহ যাতে এই টিপ কলৰ পানী নাখায়, এই যিটো জলজীৱন মিছনৰ পানী দিছে সেই পানী খাব। এইটো টেষ্টফুল পানী, আৰু আপোনালোকে কেতিয়াবা মেচিন আনি টেষ্ট কৰিব, আইৰণ থাকিলে পানী নাখাব, আৰু ল'ৰা ছোৱালীক নোখোৱাব,
যদি খুৱাই ভাই বেমাৰত পৰি যাব। মেইন বেমাৰত যিমান বেমাৰ আছে ইয়াৰ মূল উৎস হল পানী। আমাৰ ইয়াতে আইৰণ আছে না, আইৰণ আছে। তা গতিকে আপোনালোকে আমাৰ এই অভিযানটো কেনেকুৱা পালে? আমি এইটো ফ্ৰী ভাৱে কৰিছো, ধেমালিতে যদিও কৰিছো, কিন্তু আপোনালোকে আজিৰ পৰা ভাল পানী খাব। এটা হাত চাপৰি হ'ব লাগে। অ'কে, থেংক নমস্কাৰ। সমূহ ধুবুৰী তথা অসমবাসী ভাৰতবৰ্ষৰ ৰাইজলৈ মই এটা অনুৰোধ জনাইছো। তো কথাটো সঁচা যে যিমান বেমাৰ আছে সেই বেমাৰৰ মূল উৎসটো হৈছে পানী। গতিকে পানীৰ পৰা সকলো ধৰণৰ বেমাৰ হয়। আৰু এই আমাৰ অসমত বিশেষকৈ আমাৰ ধুবুৰী জিলাত পুৰা আইৰণযুক্ত পানী। গতিকে মোদী চৰকাৰে এটা আমাক সুবিধা দিছে। এইটো আমি যি চৰকাৰে আহিছে বহুত দিন, কিন্তু আমাৰ এই চৰকাৰখনক আমি এটা ধন্যবাদ জনাইছো যে জল জীৱনৰ মিছনৰ জৰিয়তে প্ৰতি ঘৰে 300 ফুট তলত বৰিং কৰি এটা পানী ওলাইছে। সেই পানী টেষ্টিংযুক্ত পানী, ইঞ্জিনিয়াৰে টেষ্ট কৰাৰ পিছতহে পানীটো খাব দিয়ে। গতিকে সেই পানী খাওক আপোনালোকে। 300-400 ফুট তলৰ পানীটো পিয়ৰ পানী। আৰু এই পানী খালে আপোনালোকৰ কেতিয়াও লিভাৰ চিভাৰৰ বেমাৰ নহয়, জণ্ডিছ নহয়। আৰু অসমত প্ৰতিজন মানুহৰ কিডনিত পাথৰ হৈছে, তাৰ মূল কাৰণটো হৈছে আইৰণযুক্ত পানী। গতিকে আপোনালোকে যেতিয়া খাই আইৰণযুক্ত পেচাব কৰিলে হয় আইৰণ মুক্ত। গতিকে আমাৰ কিডনিটো হৈছে এটা পুৰা ডাঙৰ সম্পদ, কোটি টকাৰ সম্পদ দিছে ভগৱানে। সেই পানীয়ে এইটো নষ্ট কৰি আছে। আৰু সেই পানীয়ে কৰে কি, চাৰ যেনেকুৱা চেকনিটো দিতে দিতে চাহপাত লাগি এটা জাম হৈ যায়, কিডনিটো তেনেকুৱা ভাই। আমি খাওঁ আইৰণযুক্ত পানী আৰু পেচাব কৰিলে ওলাই আইৰণ মুক্ত। গতিকে আইৰণটো তাত লাগি থাকি পাথৰ হয়, সৰু ডাঙৰ পাথৰ হয়। প্ৰতি ঘৰে ঘৰে পাথৰ পোৱা গৈছে। গতিকে এই পানী পৰিহাৰ কৰি আপোনালোকে টিপ কলৰ আইৰণযুক্ত পানী পৰিহাৰ কৰি এই চৰকাৰে দিয়া পানীটো ঘৰে ঘৰে আপোনালোকে কানেকশ্যন লৈ খোৱা আৰম্ভ কৰক।